We want solution. We want solution. Constitutionales. Nous parlons d'Afrique. Nous parlons d'Afrique. আজিৰ পৰা নিখিল বৰা ছাত্ৰ সন্থাই বডোলেণ্ড ইউনিভাৰ্চিটিৰ গেটৰ সন্মুখত ইনডিফিনিট আমি ধৰ্ণা কাৰ্যসূচী আমি মানে লৈছোঁ। এই আন্দোলনটো ইনডিফিনিট সময়লৈকে চলি থাকিব যেতিয়ালৈ আমাৰ সমস্যা সমাধান নহয়। আৰু এই আন্দোলনৰ যোগেদি আমি অসম চৰকাৰ লগতে ইউনিভাৰ্চিটি চেঞ্চেলৰ তথা গভৰ্ণৰ অফ আছামলৈ আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে মানে এজন মানে কাৰাপ্টেড আৰু এজন মানে একিউজ মিষ্টাৰ লাইছৰাম লাড্ডু সিং তেখেতে কেনেকৈ মানে ছাছপেণ্ডেড হৈ পেলাই বা তেখেতে মানে মানে কাৰাপ্টেড মানে এজন মানে ব্যক্তিয়ে মানে কেনেকৈ মানে ভাইচ চেঞ্চেলৰ মানে পজিশ্যনটো হোল্ড কৰি ৰাখিব পাৰে। তেখেতক মানে কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই বা তেখেতক এতিয়াও মানে চাকৰিৰ পৰা বা তেওঁৰ মানে পজিশ্যনৰ পৰা ছাছপেণ্ড এতিয়াও কিয় কৰা নাই, এইটো আমাৰ প্ৰশ্ন ১ নম্বৰ। ২ নম্বৰ প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যে এজন মানে ফ্ৰী এৰেষ্ট বেলৰ আণ্ডাৰত থকা ভাইচ চেঞ্চেলৰ মানে লাইছৰাম লাড্ডু সিং ডাঙৰীয়াদেৱ তেখেতে কেনেকৈ মানে ভাইচ চেঞ্চেলৰ যিটো মানে পষ্ট এইটো হোল্ড কৰি ৰাখিব পাৰে। তেখেতে যে ভাইচ চেঞ্চেলৰ মানে পজিশ্যনত এতিয়াও আছে, কাৰ মানে ব্লেছিঙত আছে বা কাৰ মানে আশীৰ্বাদত তেখেতে এতিয়াও মানে ভাইচ চেঞ্চেলৰ হিচাপে এতিয়াও মানে পজিশ্যনত মানে থাকি পেলাই এই এডমিনিষ্ট্ৰেশ্যন কৰি আছে আমাৰ ইউনিভাৰ্চিটিত, এইটো হ'ল আমাৰ প্ৰশ্ন। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই মানে ভাইচ চেঞ্চেলৰ যিটো সমস্যা, এই সমস্যাটো এনকুৱাৰী কৰিবৰ কাৰণে 3 মেন হাই পাৱাৰ কমিটি মানে গঠন কৰি মানে দিয়া হৈছিলে। এই হাই লেভেল এনকুৱাৰী কমিটিৰ ৰিপৰ্টটো এতিয়ালৈকে আমি গম পোৱা নাই একচুৱেলি কি হৈছে এই মানে ৰিপৰ্টটো না সেই মানে কমিটিটো লাড্ডু সিং লাইছৰাম ডাঙৰীয়াক বচাবৰ কাৰণেহে এটা কমিটি আছিল নেকি, এইটো আমাৰ প্ৰশ্ন। এই উত্তৰটো গভৰ্ণৰ অফ আছাম মানে তেখেতে আমাক দিব লাগিব বা অসমৰ মানে শিক্ষামন্ত্ৰী বা অসম চৰকাৰ তেখেতসকলে আমাক ৰাইজক বা ছাত্ৰ ছাত্ৰীক মানে দিবই লাগিব এই মানে ৰিপৰ্টটো। আমি আৰু মানে সুধিব বিচাৰিছোঁ যে আমি শুনি আছোঁ যে প্ৰফেচাৰ মানে মিহিৰকান্তি চৌধুৰী তেখেতে গভৰ্ণৰ হাউচত মানে অফিচ হোল্ড কৰি আছে। তেখেতে ভাইচ চেঞ্চেলৰ লাইছৰাম লাড্ডু সিং ডাঙৰীয়াদেৱক মানে বচাবৰ কাৰণে তেখেতে কাম কৰি আছে বুলি আমি গম পাইছোঁ। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰফেচাৰ মিহিৰকান্তি চৌধুৰীয়ে কোন হয়, এই আমাৰ ইউনিভাৰ্চিটিখনক বেয়া পৰ্যায়লৈ লৈ যাবৰ কাৰণে তেখেতে কোন হয়। তেখেতে যদি ভাল মানুহ হয়, তেখেতে যদি ভাল ব্যক্তি হয়, তেখেতে যদি আমাৰ ভৱিষ্যতটো যদি চিন্তা কৰিব পাৰে তেতিয়াহ'লে তেনেকৈ কামটো তেখেতে মানে কৰিব নালাগিছিল, এইটো আমাৰ প্ৰশ্ন। আৰু আমি মানে সুধিব বিচাৰিছোঁ যে মিষ্টাৰ বিশ্বৰঞ্জন চমল, SK দেৱ আৰু BB মিশ্ৰা তেখেতসকলে যে ইনকুৱাৰী কমিটিত মানে থাকি পেলাই ইনকুৱাৰী কৰিব আহিছিলে, তেখেতে ইউনিভাৰ্চিটিৰ পেপাৰত কাম কৰি আছে না তেখেতে লাইছৰাম লাড্ডু সিং ডাঙৰীয়াদেৱৰ মানে পেপাৰত মানে কাম কৰি আছে, এইটো আমাৰ প্ৰশ্ন। এইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ভাইচ চেঞ্চেলৰ যিটো সমস্যা এইটো সমাধান হ'বই লাগিব। আৰু লাইছৰাম লাড্ডু সিং ডাঙৰীয়াদেৱ যিহেতু এজন মানে এলিগেল ব্যক্তি আৰু মানে কাৰাপশ্যন এক্টৰ আণ্ডাৰত তেখেতে মানে এভিডেঞ্চ হিচাপে আছে যে তেখেতে কাৰাপ্টেড, সেইকাৰণে তেখেত মানে কোনো পৰ্যায়ে ইয়াৰ অফিচ হোল্ড কৰিব যেন নোৱাৰে। তাৰ কাৰণে অতি শীঘ্ৰে গভৰ্ণৰ অফ আছাম প্লাছ গভৰ্ণমেণ্ট অফ আছামে তেখেতক ইয়াৰ পৰা আঁতৰাই বেলেগ মানে ভাল ব্যক্তিক মানে যোগ্য ব্যক্তিক ইয়াতে ভাইচ চেঞ্চেলৰ হিচাপে নিয়োগ কৰিব লাগে আমি বিচাৰিছোঁ। যদি মানে আমাৰ সমাধানটো নহয় তেতিয়াহ'লে আমি নিশ্চয় আমি MHRD বা UGC আমি মানে লৈ মানে আমি প্ৰেৰণ কৰিম আমি দাবীটো। আৰু আমি এটা ভাবি থৈছোঁ যে আমি যদি এই আন্দোলনৰ যোগেদি যদি আমাৰ সমস্যা সমাধান নহয় তেতিয়াহ'লে আমি লিগেল প্ৰচেছটো আমি হাতত লৈ পেলাই লিগেল মানে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমি যাবৰ কাৰণে আমি সাজু, আমি PIL দিবৰ কাৰণে আমি কেছ দিবৰ কাৰণে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত দিবৰ কাৰণে আমি এইটো প্ৰস্তুত হৈছোঁ ইতিমধ্যে। থেংক ইউ। মেম্বাৰ হিচাপে আহিছিলে তেখেতসকলে ৰিপৰ্টটো এতিয়াও মানে দাখিল কিয় মানে কৰিব পৰা নাই, এইটো আমাৰ কাৰণে মানে খুব মানে লজ্জাজনক বুলি আমি ভাবিছোঁ। সেইকাৰণে আমি কণ্ডেমনেশ্যন দিছোঁ যে সেই কমিটিকো আমি কণ্ডেমনেশ্যন দিছোঁ। এইকাৰণে ভৱিষ্যতত আমি বিচাৰিম যে
এই ইউনিভাৰ্চিটিয়ে আমাৰ মানৱ সম্পদ মানে গঢ়ি তুলিব পৰা এটা ইউনিভাৰ্চিটি হওক বা এই ইউনিভাৰ্চিটিয়ে আমাৰ মানে ভৱিষ্যত মানে গঢ়ি তোলাৰ মানে এটা ইউনিভাৰ্চিটি হওক আমি বিচাৰিছোঁ আৰু এই ইউনিভাৰ্চিটিয়ে আমাৰ আন্দোলনৰ এইটো বিনিময়ত বা শ্বহীদৰ মানে বিনিময়ত এইটো পোৱা এখন মানে ইউনিভাৰ্চিটি আমাৰ বিটিআৰত সেইকাৰণে এই ইউনিভাৰ্চিটিৰ ভৱিষ্যতৰ কাৰণে আৰু এই ইউনিভাৰ্চিটিৰ ভালৰ কাৰণে বা এই ইউনিভাৰ্চিটিৰ মংগলৰ কাৰণে আমি সদায় মানে থিয় দিম আৰু ছাত্ৰ সমাজে সদায় মানে থিয় দিব সেইকাৰণে আমি কোনো পধ্যে আমি মানিব নোৱাৰোঁ যে লাইছৰাম লাডুচিন ডাঙৰীয়াদেৱ যে ইয়াত মানে ভাইচ চেঞ্চেলৰ হৈ থাকক এইটো আমি কেতিয়াও মানে আমি নিবিচাৰোঁ সেইকাৰণে অতি শীঘ্ৰে আমি অসম চৰকাৰ অতি শীঘ্ৰে আমি গভৰ্ণৰ অফ আছামক মানে অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ যে প্ৰফেচাৰ লাইছৰাম ডাঙৰীয়াদেৱক মানে ইয়াৰ পৰা মানে খেদি দিব লাগে আৰু ভাল মানে ব্যক্তিক মানে ভাইচ চেঞ্চেলৰ হিচাপে নিয়োগ কৰিব লাগে এইটো হ'ল আমাৰ দাবী ধন্যবাদ